ক'ত যাই আছো ক'ত মুতি আহা মোৰে মুতা লাগছি ৰ নমস্কাৰ ৱেলকাম টু মাই ব্লগ চেনেল। আজি আমি আছো সৰ্থেবাৰীৰ ৰবাত চাওক আপোনালোকে মোৰ লগত মই চাওঁ হবা আপোনালোকে চাওক সৰ্থেবাৰী সভাৰ গেটৰ ভিতৰত সোমালো আমি। এয়া জিলাপি মোৰ লগত থাকক গোটেই ভিডিঅ'টো চাওক। গোটেই ভিডিঅ'টো চালে আপোনালোকৰ সৰ্থেবাৰী সভাও দেখা পাব। গোটেই সৰ্থেবাৰী বাগান দেখাম মই আজি। আরে চ 150 দিয়া 150 তুত আমার মাখি বারবা আছে দেখে তাতে লবিছ ঠান্ডাতে জুই পাবা যাবে নাকি জিলাপি বৈদ্যা জুই জিলাপির দোকানত গরম লাগি যাব দে বলো বলো ঠান্ডার কথা ভাই করিস না জুই পেলো দে পুয়া তো জুই পো মাহর জিলাপি 40 টাকা খাবা পারি পয়সা দিলি 10 টাকা লাগবে খাবা পারি খাবা নরার কি আছে এ রম এখন নিয়ে আসা ক'ত ভাগেন পিছত ভাগেনে পিছত আছিল তো মোৰ আগে আহি আছিল চৰচৰি তোক লগ ধৰবা আগত 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 যাই ৰাখ পাৰিছি আমি যাই আছো ক'ত কি তাকেতো যাইহে আছো ৰে ক'ব নাই ঘূৰি চেষ্টা কৰবা নোৱাৰি দেখোন শেষ নহয় দে তোৰ কি সৰ্থেবাৰীৰ মেইন কাহ পিতলৰে জাগা এই কাহ পিতলৰ দোকান পালো
সৰ্থেবাৰী বুলি ক'লে আৰু কাঁহ পিতলৰ কাৰণে বিখ্যাত সৰ্থেবাৰী চাওঁলে আৰু হবা যেনে কালি চেছে আৰু আজিয়ে চাওঁ আৰু মহাদেৱৰ জীৱনৰ যিটো লাইফষ্টাইল জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া বা তেখেতৰ যিটো কথা আমি এই যিখিনি শব্দ আছে সেইটো আমি চাপোন নকৰোঁ আমি মহাদেৱক ভাল পাওঁ নিশ্চয় নাম কেতিয়াবা আমাক যি বিচাৰে মানে ভিডিঅ'টো চাই যদি অলপমানো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু বেল আইকন ঘণ্টিটো বজাই দিব। বাই।